তিনি জানুৱাৰীৰ দিনা যিটো ঘটনা দেৰগাঁৱৰ বালিজানত যিটো সংঘটিত হ'ল, সেয়া এক মৰ্মান্তিক গোটেই অসমখনকে আলোড়িত কৰিব পৰা এটা ঘটনা, য'ত একেটা পৰিয়ালৰে প্ৰায় 5জনকৈ লোকৰ মৃত্যু হৈছে। প্ৰায় 15জনমান লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। বছৰটোৰ আৰম্ভণিতে আচলতে সমগ্ৰ অসমকে জোকাৰি যোৱা এটা ঘটনা, যাৰ কাৰণে কোনো সাজু নাছিলে, যাৰ কোনো ভবা নাছিল যে এনেকুৱা এটা ঘটনা বছৰটোৰ প্ৰথমতে শুনিবলৈ পাম। সেই সময়ত ঠিক 3 জানুৱাৰীৰ দিনা কৰ্মৰত অৱস্থাত আছিলোঁ, অফিচত আছিলোঁ। 4:30 বজাত এটা কল আহিলে দেৰগাঁৱৰ পৰা। বহুত হুলস্থুল, বহুত গণ্ডগোল। আমি প্ৰত্যক্ষভাৱে যদিও নাছিলোঁ, অফিচত আছিলোঁ, কল পাইছিলোঁ, ফোন কলটো পাইছিলোঁ। আৰু যিমানখিনি পাৰোঁ আমাৰ কৰ্মচাৰী আমি সহায়ৰ হাত আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছিলোঁ। প্ৰায় 7-8খনমান এম্বুলেঞ্চ গৈছিলে আৰু গৈ তেওঁলোকে জনাইছিলে যে এক ভয়ংকৰ পৰিস্থিতি, কিমান মানুহৰ মৃত্যু হ'ব, কিমান মানুহৰ মৃত্যু হৈছে সেইখিনি সময়ত তেওঁলোকে জনাব পৰা নাছিলে। কিন্তু অফিচিয়েলি আমি গম পাইছিলোঁ যে কমেও সেইখিনি সময়ত লগে লগে 10জন বা 12জন ব্যক্তিৰ সেই স্থানতে মৃত্যু হৈছিলে। আচলতে এই ভয়ংকৰ ঘটনাবিলাকৰ কাৰণে কাক দোষ দিব, কোন তাৰ কাৰণে দোষী, সেয়া আচলতে এইখিনি সময়ত পৰ্যালোচনা কৰা সময় নহয়। যিসকল ব্যক্তিৰ, যিসকল পৰিয়ালৰ লোক হেৰালে, তেওঁলোকৰ মৰ্মবেদনা বুজিবৰ কাৰণে আচলতে এই মুহূৰ্তত অসমবাসীৰ ভাষা নাই, আমাৰ ভাষা নাই। কিন্তু আমি এটা কথাই অনুৰোধ কৰিব বিচাৰোঁ যে পিকনিকলৈ যাওক, আনন্দ কৰক, কিন্তু আমি এটা কথা ভাবিব লাগিব যে পিকনিক বা আনন্দৰ পিছতো মানুহৰ এটা জীৱন থাকে, এটা পৰিয়াল থাকে, কিছুমান মানুহ ৰৈ থাকে কিছুমানৰ কাৰণে। গতিকে সেইখিনি আমি ভাবিব লাগিব যে আমাৰ আনন্দই যদি সৰ্বস্ব হয়, তেতিয়াহ'লে ভৱিষ্যতে এই প্ৰশ্নবিলাকে বহুত প্ৰশ্নৰ আৰু নতুনকৈ উদয় হ'ব। কোনেও নিবিচাৰে যে পিকনিক এটা গ'লে কাৰোবাৰ কিবা হওক বা কিবা এটা পৰিস্থিতি তেনেকুৱা হওক, কোনেও নাজানে। কিন্তু আমি এই বিষয়বিলাকৰ পৰা সচেতন হোৱা উচিত, আমি শিক্ষা লোৱা উচিত যে এনেকুৱা ঘটনাবিলাক আজি নহয়, ইয়াৰ আগতেও অসমত বা গোটেই ভাৰতবৰ্ষ বা গোটেই বিশ্বতে এনেকুৱা সংঘটিত হৈছে। বা দুৰ্ঘটনা কোনো কৰোঁ বুলি নকৰে বা দুৰ্ঘটনা তাৰ কোনো বিকল্পও নাই। কিন্তু আমাৰ হাতত এটা বস্তুৱে আছে, এইটো হ'ল আমি সাৱধান হোৱা উচিত। এটা প্ৰশ্ন যে ইমান ঘন কুঁৱলীৰ মাজত যিটো সিদ্ধান্ত লোৱা হৈছিলে, সেই সিদ্ধান্তটো ভুল আছিল নেকি? হয়, এইটো হয় যে কোনেও নাজানে, তেনেকুৱা এটা হ'ব বুলি কোনেও নাজানে। কিন্তু সেই সিদ্ধান্তটো ভুল নেকি? বা সেই সিদ্ধান্ত বা সেই ঘটনাটোৰ পৰা আমি ভৱিষ্যতে এটা কথা শিকিব পাৰোঁ যে আনন্দৰ কৰিলেও যাতে আমি আমাৰ নিৰাপদ স্থান বা আমি নিৰাপত্তা, জীৱনৰ নিৰাপত্তা, পৰিয়ালৰ নিৰাপত্তা, এই সকলোবোৰ যাতে আমি নিশ্চিত কৰিব পাৰোঁ। কাৰণ আজিৰ এই ঘটনাৰ পৰা বহু শিশু, বহু লোক, বহু পৰিয়াল এক প্ৰকাৰ ধ্বংস হৈ গ'ল। সেই পৰিয়ালবিলাকে যে আৰু এদিন ঠন ধৰি উঠিব পাৰিব, সেই পৰিয়ালবিলাকৰ মনৰ পৰা যে এই স্মৃতিবিলাক কেতিয়াবা পাহৰি যাব, সেইবিলাক হয়তো কল্পনাৰো অতীত। ইয়াতকৈ ডাঙৰ বিষয়টো হ'ল প্ৰায় 3 বছৰীয়া, 4 বছৰীয়া, 5 বছৰীয়া শিশুৰো মৃত্যু হৈছে, যিবিলাকে হয়তো জীৱন মানে কি শিকাই নাই। গতিকে আমি গোটেই সমগ্ৰ অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰোঁ যে আনন্দ কৰক, আনন্দ কৰিব লাগিব। তাৰ লগতে আমি এটা কথা সদায় মনত ৰখা উচিত যে আমি আমাৰ পৰিয়াল বা আমাৰ জীৱনৰ দায়িত্ব বা নিৰাপত্তাও কিন্তু আমি নিজেই ল'ব লাগিব। ধন্যবাদ।